নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ ব্লগ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমাৰ গ্ৰেড 4 ৰিজাল্ট কেতিয়াতো দিব বা গ্ৰেড 4 যেতিয়া ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে কিদৰে সাজু হৈ যাব যে ট্ৰেইনিঙৰ বাবে কি বস্তু যাৱতীয় বস্তু লৈ যাব লাগিব। তাৰ আমাৰ এয়া অফিচিয়েলি এখন কাগজ আছে, সেইখনৰ পৰা আপোনালোকক সকলোখিনি আপোনালোকক মাজলৈ লৈ আহিছোঁ। এতিয়া জানে যে এ বি আৰু ইউ বি ভাইভা হৈ আছে, আৰু ভাইভা হোৱাৰ পিছতে তেওঁলোকৰ ৰিজাল্ট দিব আৰু লগতে আপোনালোকৰ ৰিজাল্ট দিব। কাৰণ কেলৈ চৰকাৰে সকলোৰে একেলগতে এপইণ্টমেণ্ট দিব, সেইকাৰণে বেছি দিন নাই। আৰু এতিয়া মই ক'ব আহিছোঁ যে আমাৰ যিটো গ্ৰেড 4 তেওঁলোকে ট্ৰেইনিঙত যাওঁতেনো কিখিনি যাৱতীয় বস্তু লৈ যাব লাগিব, এই সকলোখিনি আপোনালোকৰ মাজত লৈ আহিছোঁ। মোৰ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই থ'ব লাগিল। যেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দিওঁ আপোনালোকে অনতিপলমে প্ৰায় উপকৃত হ'ব পাৰে। প্ৰথম কথা হ'ল কি, আপোনালোকে এতিয়া কেনেধৰণে সাজু হৈ যাব বা কি বস্তু আপোনালোকে যোগাৰ কৰিব লাগিব, সকলোখিনি মই এই আমাৰ যিখিনি অফিচিয়েলি কাগজ আছে তাৰ পৰা চাই মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। প্ৰথম কথা কি, আমাৰ থকা বোৱা ক্ষেত্ৰত আপুনি কি বস্তু প্ৰয়োজন হয় বা খোৱা বোৱাৰ ক্ষেত্ৰত কিখিনি বস্তু প্ৰয়োজন হয়, বা আপোনাৰ পিন্ধন উৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপুনি সাজ পোছাক পিন্ধি যাব লাগিব বা কেনেকুৱা ধৰণৰ সাজ পোছাক তাত ব্যৱহাৰ হয়, এই সকলোখিনি কথা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যিখিনি পাই আপুনি উপকৃত হ'ব পাৰে বা সাজু হৈ যাব পাৰে ট্ৰেইনিঙৰ বাবে। এতিয়া প্ৰথম কথা কি, আমি থকা ক্ষেত্ৰত এতিয়া আমি যেতিয়া তালৈ ট্ৰেইনিঙত যাম, তাত আমি থাকিবলৈ আমাৰ কি বস্তু কাপোৰ কানি লাগিব। প্ৰথম হ'ল আমাৰ ধুনীয়াকৈ সুন্দৰভাৱে আপোনালোকে এটা হলডল ল'ব। কাৰণ কেলৈ হলডলটোত আমি কি ধুনীয়াকৈ আমাৰ কম্বল বা তুলি হয়, কম্বল এখন ল'ব, বা তুলি হ'লে ভাল, আৰু তুলিও ল'ব পাৰে পাতলাকৈ খালী। কাৰণ কি আপুনি দাঙি ফুৰিব লাগিব, বৰ গধুৰ এখন ল'লে আপুনি দাঙিব নোৱাৰিব। সেইকাৰণে পৰাপক্ষত সকলোৱে কি হয়, এখন পাতলা কম্বল লয় তলত পাৰি শুবলৈ, আৰু সৰুকৈ পাতলা আপুনি পায় সেনেকুৱা এখন ল'ব পাৰে। আৰু লগতে আমাৰ কি হয়, এখন বেড কভাৰ আৰু এটা গাৰু কভাৰ, লগতে এখন আঁঠুৱা, সেই সকলোখিনি থকাৰ ক্ষেত্ৰত আপোনাক প্ৰয়োজন হ'ব, তাত সুন্দৰভাৱে লৈ যাব। আৰু নেক্সট পিন্ধাৰ ক্ষেত্ৰত, পিন্ধন উৰণৰ ক্ষেত্ৰত কি বস্তু প্ৰয়োজন হয়, অফিচিয়েলি কিখিনি বস্তু আপোনালোকক ইয়াত আমাৰ এইখনত সুন্দৰভাৱে দি দিছে, সেইখিনি কথা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পিন্ধাৰ ক্ষেত্ৰত আমাৰ কি হয়, তাত আমি জানেই যে কি আমাৰ পুলিচৰ ক্ষেত্ৰত বেছি ফৰ্মেল, সকলোবিলাক আমাৰ যদি কিবা কালচাৰেল প্ৰগ্ৰেম এটা হয় বা কিবা প্ৰগ্ৰেম এটা হয়, সকলো ক্ষেত্ৰত ফৰ্মেল বিচাৰিব, সেইকাৰণে ফৰ্মেল ড্ৰেছ লৈ যোৱাটো ভাল। তাৰপিছত আমাৰ সুন্দৰভাৱে আপুনি স্পৰ্টিঙে লৈ যাব, বা আমাৰ ফৰ্মেল জোতা লৈ যাব। আৰু আমাৰ কি হয়, তাত মৰ্ণিং ৱাক যেতিয়া হ'ব বা মৰ্ণিং পিটি হ'ব, তাত আমাৰ পিটি শ্বু হয়, খাকী পিটি শ্বু প্ৰয়োজন হয়। এই পিটি শ্বু আপুনি যোগাৰ কৰি লৈ যাব। আৰু আমাৰ বেগ লৈ ল'ব, ট্ৰলি বেগ। কাৰণ কেলৈ সেই সকলোবিলাক বস্তু আপুনি সুন্দৰভাৱে ডিচিপ্লিনত থ'ব লাগিব, এই ট্ৰলি বেগটোত ভৰাই থ'ব পাৰিব। আৰু লগতে হেংগাৰ ল'ব, কাৰণ কেলৈ কাপোৰ কানি যিবিলাক চাৰ্ট বা পেণ্ট সেইবিলাক সুন্দৰভাৱে হেংগিং কৰি ধুনীয়াকৈ ৰাখিব লাগিব, কাৰণ এটা নিয়ম আছে। আমাৰ দিনতো আমি যেতিয়া আছিলোঁ, তেতিয়া আমাৰ ৰুমবিলাক ইনস্পেকশ্যন হয়। তেতিয়া ইনস্পেকশ্যন হোৱাৰ লগে লগে আমাৰ যিবিলাক বেডিং, আমি য'ত কেনেধৰণে আমি শুইছোঁ বা ডিচিপ্লিনত বা কেনেধৰণে আমি বস্তুবিলাক থৈছিলোঁ, বা সেইখিনি সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিব ছাৰসকলে আৰু গুৰুজীসকলে। তাৰ ওপৰতো মাস্ক থাকে ৰুম ৱাইজত, সেইকাৰণে সুন্দৰভাৱে নিজৰ ডিচিপ্লিনটো নিজে মেইনটেইন কৰি ৰাখিব। দহজনে যাতে আপোনাক আঙুলিয়াব নোৱাৰে যে এইজন লেতেৰা, এইজন ল'ৰা আপোনাৰ এনেকুৱা, বা এইজন ল'ৰা এবাৰ ডিচিপ্লিন নাই। সেইকাৰণে সদায় নিজৰ ডিচিপ্লিনটো মেইনটেইন কৰি ৰাখিব সকলো ক্ষেত্ৰতে। যেতিয়া আপুনি অকল ট্ৰেইনিঙতে বুলি নহয়, নিজৰ যেতিয়া চাকৰি কৰ্মজীৱনৰ 40 বছৰ চাকৰি বা 40 বছৰ চাকৰিত আপোনাৰ সম্পূৰ্ণভাৱে সকলো দায়িত্ব পালন কৰিবলৈ ডিচিপ্লিনটো সদায় মেইনটেইন কৰি ৰাখিব লাগিব, তেতিয়া আপোনাৰ কোনো প্ৰব্লেম নহয়। এতিয়া নেক্সট ক'ব আহিছোঁ কি, মই আমাৰ খোৱা বোৱাৰ ক্ষেত্ৰত। এতিয়া খোৱা বোৱাৰ ক্ষেত্ৰত কি হয়, আমাৰ খাবলৈ আমাক এখন সুন্দৰভাৱে থালি লাগিব, বা ষ্টীলৰ থালি। ইয়াত লিখি দিছে যে ষ্টীল থালি, বা এটা ষ্টীল গ্লাছ, বা এটা প্লাষ্টিক মগ, গা ধুবলৈ প্লাষ্টিক মগ ল'লেও হয়, বা ষ্টীলৰ মগ এটা লৈ ল'ব আপোনালোকে। তাত আপোনাৰ আৰু সুন্দৰভাৱে বস্তুখিনি ৰাখিবলৈ মই কৈছোঁ ট্ৰলি বেগ লাগিব, আৰু লগতে গা ধুবলৈ। এতিয়া নেক্সট গা ধুবলৈ আপোনাৰ কি হ'ব, গামোচা লৈ ল'ব সুন্দৰভাৱে। আৰু নেক্সট আমাৰ কি হয়, পুলিচত শ্বেভিং, আমাৰ দাড়ি চুলি সুন্দৰভাৱে কাটি ৰাখিবলৈ। আপোনালোকে গম পায় যে দাড়ি চুলি ডাঙৰ কৰি ৰাখিবলৈ আপোনাৰ দেখিছেই ফৌজৰ মানুহবিলাক যে সুন্দৰভাৱে দাড়ি চুলি সুন্দৰভাৱে শ্বেভিং কৰি ৰাখে। সেইকাৰণে দাড়ি চুলিটো বাৰু অফিচিয়েলি তাত কাটিব পাৰিব আপোনালোকে,
কিন্তু দাড়িটো হ'লে নিজৰ বস্তু পাৰ্চনেল বস্তু লাগিব বা ৰেজৰটো বা আপোনাৰ যি ছেভিং ক্ৰীম বা এখন আইনা লাগিব গ্লাছ যিখন আপুনি নিজৰ ছেভিং কৰিবলৈ প্ৰয়োজন হ'ব সেইখিনি সুন্দৰভাৱে লৈ যাব আৰু নেক্সট মই কৈছোঁ চিভিল ড্ৰেছৰ ক্ষেত্ৰত সুন্দৰভাৱে চিভিল ড্ৰেছটো লৈ যাব ফৰ্মেল লৈ যাব আৰু এইযোৰ তাৰ লগতে মাজতে কৈ দিওঁ ট্ৰেক শ্বুটযোৰ সুন্দৰভাৱে লৈ ল'ব সকলোখিনি মই কৈছোঁ এতিয়া নেক্সট আহি গ'ল আমাৰ কি তাত আমি যে খোৱা বোৱা কৰিব আমাৰ ব্যৱস্থা কাৰণ কেলৈ আমি নিজৰ পইচা দি খাব লাগিব কাৰণ কেলৈ আমি আমাৰ দিনতে আমি কি হয় প্ৰায় 5 মাহ 6 মাহলৈকে দৰমহা পোৱা নাছিলোঁ কাৰণ দেৰি হয় কিছুমান অফিচিয়েলি কাম থাকে সেই হেতুকে আমি ঘৰৰ পৰাই লৈ চলিছিলোঁ ট্ৰেইনিং অৱস্থাত সেইকাৰণে এতিয়া যিসকলে পাম বুলি ভাবি আছে বা যিসকলে পাব তেওঁলোকে এতিয়াৰ পৰা ছেভিং কৰাটো ষ্টাৰ্ট কৰক কাৰণ কেলৈ যেতিয়া আমি সকলো দুখীয়া ঘৰৰ পৰা আমি যাম বা ইমান আমাৰ বেকগ্ৰাউণ্ড ইমান ভালো নহয় যে আমাক মাহে প্ৰতি বিচাৰিলে আমাক ঘপকৈ দিব মা দেউতাও দিব নোৱাৰিব পাৰে সেইকাৰণে এতিয়াৰ পৰা ছেভিং কৰক যাতে আপুনি 10 টকা যদি পাইছে তাৰে 2 টকা খৰচ কৰি 8 টকা ছেভিং কৰক যাতে আপুনি ট্ৰেইনিং সময়খন যিখিনি সময় আপোনাৰ পিৰিয়ডৰ বা 6 মাহ বা এবছৰ যিমান দিন হয় আৰু ট্ৰেইনিং পিৰিয়ডৰ সময়খিনি সুন্দৰভাৱে সেই পইচাখিনি যিখিনি বচাই থোৱা পইচাই সুন্দৰভাৱে আপুনি ট্ৰেইনিংটো পাছ কৰি যাব পাৰে সেইকাৰণে অবাবত আপোনালোকে এতিয়া খৰচ পাতি নকৰিব সুন্দৰভাৱে ছেভিং কৰি থ'ব যাৰ আছে মই ক'ব জনা যাৰ নাই তেওঁলোকে সুন্দৰভাৱে ছেভিং কৰি ৰাখিব যাতে মা দেউতাই পিছত প্ৰব্লেমত নপৰে যে আপুনি যদি ফোন কৰে কাৰণ কেলৈ তাত খোৱা বোৱাত আপোনাৰ মেচ মানি দিবই লাগিব মেচ মানি লিখিয়ে দিছে যে মেচ মানি এজ পাৰ ৰিকুৱাৰমেণ্টৰ আপুনি মেচ মানি দিবই লাগিব তাত আপুনি দি খাবই লাগিব ভাত পানী ব্ৰেকফাষ্ট সকলোখিনি নিজৰ ফালৰ পৰা খাব যেতিয়া আপোনাৰ দৰমহা হ'ব তেতিয়া চিন্তা নাই আৰু তেওঁ দৰমহাৰ পৰা দিব পাৰিব কিন্তু প্ৰথম অৱস্থাত আপোনাৰ দৰমহা অলপ লেট হ'বও পাৰে কাৰণ কেলৈ কিছুমান অফিচিয়েলি কাম থাকে সেইকাৰণে সকলোখিনি চাই চিতি সুন্দৰভাৱে এতিয়া চলি যাওক আৰু মোৰ ফালৰ পৰা সকলোকে ৱেলকাম জনাইছোঁ যে অসম পুলিচৰ এজন সদস্য হ'ব নেক্সট মই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক লৈ আহিম আজিলৈ মোৰ ভিডিঅ' ইমানতে ধন্যবাদ